গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ নাৰ্চাৰীখনলৈ। কিছুমান প্লেণ্ট আনিবলগীয়া আছে, ব'লক তেতিয়াহ'লে আপোনালোককো দেখাওঁ। এয়া আহি আমি নাৰ্চাৰী পাই গ'লোহি। চাওঁ কি পাৰোঁ নিম আৰু আচলতে মোৰ লগত হাজবেণ্ডো আহিছে বাৰু। আমাৰ মানে নতুনকৈ ফিচাৰী এটা খোলা হৈছে। কাষে কাষে ৰুবৰ কাৰণে নেমু পুলি, তাৰপৰা চাচি পুলি আৰু নাৰিকলৰ পুলি এনেকৈ আমি ভাবিছোঁ মনতে ৰুই দিম বুলি। সেইবাবে আমি চাবলৈ আহিছোঁ আৰু ভাল লাগে মানে পচন্দ হ'লে বা দাম দৰ মিলিলে নিম আৰু আহিছোঁ। তাৰপৰা সেয়া আজি ৰ'দটো ইমান দিছে, এয়া ফুলবোৰ ইমান ধুনীয়াকৈ সজাই মানে ৰাখিছে, দেখিলেই লৈ যাওঁ লাগে। তাৰপৰা চাওঁ ৰজনীগন্ধা ফুলটো মোৰ বৰ প্ৰিয়, সেয়া চাওঁ নিওঁ নেকি তেতিয়াহ'লে। সেয়া আহি ঘৰ পালোহি। এতিয়া অলপ ফ্ৰেছ হৈ মেলি এতিয়া 4টামানেই বাজিলে। অকণমান বাহিৰলৈকে যাওঁ। ল'ৰা আচলতে মোৰ ভাগিনটো আহিছে, তাহাঁত ল'ৰাৰ লগত ফটো কেইকপমান তোলে, মামাকক কৈ আছে যাওঁ বাহিৰলৈ। তেতিয়াহ'লে আপোনালোককো দেখাওঁ, ব'লক বাহিৰলৈ। এইফালে আমাৰ ককায়েকৰ ফটো ককায়েকৰ ফটো তুলি আছে মামাকে। ইমান ধুনীয়া এইখিনি আমাৰ ভিউটো। মই নাৰ্চাৰীৰ পৰা যে গৈছোঁ বুলি কৈছিলোঁ আপোনালোকক, মই এয়া ফুল আনিছিলোঁ। এইবোৰ আপোনালোকক দেখাইছোঁ। ভিডিঅ'টো চাওক আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ভাল লাগিলে কমেণ্ট কৰিব। আৰু আজি সৰু এটা ভিডিঅ' আগবঢ়াইছোঁ। তেনেহ'লে ধন্যবাদ।